আজি কোকৰাঝাৰত আজি UPPL 0 হৈ গ'ল ইয়াৰ আৰু UPPL নিজেকে খাম্পা বৰগয়াৰী ইলেকশ্যন খেলাৰ আগতে আজি মানে পৰাজয় বৰণ কৰিলে এইটো স্পষ্ট হৈ গ'ল খাম্পা বৰগয়াৰী দুটা সমষ্টিটো হাৰিব চাওক আজি এই শান্তিনগৰ কোকৰাঝাৰ চহৰত আজি কমেও 80 জন 100 জন 100 জন এনেকৈ হ'ব পাৰে লিষ্টটো মই দেখা নাই তথাপি 80 জন বুলি কৈছে ইয়াৰ মানে যোগদান কৰিছে UPPL দল এৰি পেলাই আজি খাম্পা বৰগয়াৰী আৰু ভৰত শৰ্মা এই দুটা নেতাৰ নেতৃত্বত বহুত মানুহে আজি মানে প্ৰলোভন দেখুৱাই এখেতসকলে জইনিং কৰিছিল এখেতসকলে আকৌ আজি আমাৰ দলত ঘূৰি আহিছে খুব ভাল লাগিছে আজি কোকৰাঝাৰত আজি UPPL 0 হৈ গ'ল ইয়াৰ আৰু UPPL নিজেকে খাম্পা বৰগয়াৰী ইলেকশ্যন খেলাৰ আগতে আজি মানে পৰাজয় বৰণ কৰিলে এইটো স্পষ্ট হৈ গ'ল খাম্পা বৰগয়াৰী দুটা সমষ্টিটো হাৰিব আৰু চন্দন ব্ৰহ্ম হাৰিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এখেতসকলে আজিৰ তাৰিখত হাৰি গ'ল তো চিষ্টেম আছে ভোট গ্ৰহণ কৰিব লাগে আজি ভোট কাউণ্টিং কৰিব লাগে সেইখিনি সমস্যালৈকে আমি সময়ছোৱালৈকে আমি মানে অপেক্ষা কৰি থাকিব লাগিব কিন্তু BPF চৰকাৰ আজিৰ তাৰিখত হৈ গ'ল এইটো আমি ডাঠিকি ক'ব পাৰোঁ কোকৰাঝাৰৰ 12টা সিটৰ ভিতৰত BPF কেইটা পাব বুলি এইটো আজিৰ তাৰিখতো আমি বাউণ্ডাৰী পাৰ কৰি আছোঁ 12টাত আমি আহি যাব এইটো মানে কোনো সন্দেহ নাই আৰু ফকিৰা গ্ৰামত যি ৰাইজৰ সঁহাৰি শ্ৰীৰামপুৰত যে ৰাইজৰ সঁহাৰি আৰু কুচুগাঁৱত ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া নিৰ্বাচন মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে ইয়াত কোনো UPPL BJP ইয়াত কোনো ফেক্টৰ নহয় ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া জিকি আহিব মুঠতে কোকৰাঝাৰৰ 12টা সমষ্টিৰ 12টা জিকি যোৱা এটা আমাৰ অংক আহি গৈছে স্পষ্ট হৈ গৈছে আজি তাৰিখত ছবি কোকৰাঝাৰৰ 12টা আমাৰ পূৰা সেঞ্চুৰী মাৰিম চিৰাঙতো আমাৰ 7টা সমষ্টিৰ ভিতৰত আমি 5টাটো জিকি যাম আৰু ওদালগুৰি বাক্সা ইয়াৰ মানে 21টা সমষ্টি আছে 21টাৰ ভিতৰত আজিৰ তাৰিখত আমি 10টা জিকি আছোঁ তো ইয়াৰ তাৰিখ ক'ব পাৰোঁ আজিৰ তাৰিখত আমাৰ কমেও 28টা 29টা জিকি আছে চৰকাৰ এবছলিউট মেজৰিটি হিচাপে কৰা হ'ব কাৰো লগত আমাৰ কোনো মানে কিবা এলায়েন্স চৰকাৰ আমাৰ নাথাকিব আমি অকলশৰীয়াভাৱে চৰকাৰ গঠন কৰিম আৰু আমি কোকৰাঝাৰৰ পৰাই আমি ডিছপ'ৰ্টটো ৰিম'ট কণ্ট্ৰল দ্বাৰাই আমি চলাব যেনেকৈ 17 বছৰ হাগ্ৰামা মহিলা ছাৰে চলাইছিল এইভাৱে আমি কৰি পেলাই BTCৰ শক্তি এইটো আমি পুনৰ গঠন কৰিম BTCৰ যিটো মান মৰ্যাদা স্বাভিমান আমাৰ মাটি বাৰী জীৱন সম্পত্তি নিৰাপত্তা কৰিবৰ কাৰণে আমি কাম কৰিম যুৱসকলৰ আমি কাম কৰিম যুৱসকলৰ আত্মনিৰ্ভৰৰ কাৰণে আমি আঁচনি লৈছোঁ চৰকাৰ হোৱাৰ লগে লগে আমি আৰম্ভ কৰিম আৰু মহিলাসকলৰ স্বাৱলম্বীকৰণৰ কাৰণে আমি কাম কৰিম BTCৰ যিমান জনগণ আছে এখেতসকলক উন্নয়নৰ কাৰণে প্ৰতিটো ঘৰত কেনেকৈ উন্নয়ন গৈ যাব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিবলৈ আজি আগবাঢ়ি আহিছোঁ